ধুনীয়াকৈ ঘঁহি দিয়া হাত জাপচা কৰি দিলে ময়ো অকণ ঘঁহি দিওঁ দিয়া মৰিছে তহঁতি এইফালে কিয় যাব লাগে অলপ 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 ইয়াকতো ঘঁহিমেই ডাইৰেক্ট ঘঁহিম মোক চিনি পাইছো নাই হে এই মাজত পাইছেই মজা 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 লগাই নে মই মিলাম তাক হলি দিছে অলপ সিও দিব দে দে হৈ গ'ল নে মজা মজা আৰু এইবাৰ উঠিব চেষ্টা কৰিছে আৰু চাওক আপোনালোকে 810 টকা আছে ওপৰত আপোনালোকে যদি ইয়াত মানে যোনে ভাঙিব ইয়ে 800 পাব 2 টকা কালি ভাইটি পালোঁ তাৰপিছত মোক মানে ৰং ঘঁহি দিলে অলপ সেইটো আৰু ঘঁহিব অকণমান ঘঁহি দি ধুনীয়াকৈ ঘঁহি দিয়া হাত জাপচা কৰি দিলে ময়ো অকণ ঘঁহি দিওঁ দিয়া এইফালে আছে আমাৰ পাপুদা ঠিক আছে হেপী হোলি এভৰিৱান আমাৰ পাপুদা হয় ময়ো অকণ ঘঁহি দিওঁ পেকেট এটা দিয়ক ময়ো অকণ ঘঁহি দিওঁ পাপুদাক হেপী হোলি হেপী হোলি ধুনীয়াকৈ হেপী হোলি কি কথা আপোনালোকে চাই থাকিব আজিৰ দিনটো চাব আৰু ধুনীয়াকৈ দেখুৱাই গৈ দিম আপোনালোকক মজা মজা হেপী হোলি হেপী হোলি মই নিজে ঘঁহি লৈছোঁ অলপ আপোনালোকে চাই থাকিব বিনা স্কিপ কৰি ভিডিঅ'টো ভাল লাগিব আপোনালোকক ঠিক আছে ব'লক আগলৈকে মই যাওঁগৈ আপোনালোকক দেখুৱাব চেষ্টা কৰিম ঠিক আছে গোৱা নহয় জানো তোক অকণমান লগাই দিছোঁ ভালকৈ ঘঁহি লওক হেপী হোলি মজা 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 দিছে এই হেপী হোলি মজা লাগিছে কালাৰটো দেই বাহ 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 মানে মই এতিয়া আহি পাইছোঁ আমাৰ দাদা এটা ঘৰত নামচেনীয়া বুলি কয় জেগাটো তাৰপিছত মই ইয়াতে ৰং খেলিম এতিয়া ধুনীয়াকৈ ধুনীয়া হৈ আছিলোঁ ঘূণীয়া হৈ গ'লোঁ মই এতিয়া ৰং আনি গোটেই শেষ কৰি দিলে চাইছে নাই গোটেই কোলা পৰি গ'লোঁ চাই পাইছোঁ মোৰ চেহেৰাটো যি হয় যি নহওক এতিয়া মানে ভিডিঅ'টো অলপ বনাওঁ আপোনালোকক দেখুৱাব চেষ্টা কৰিম ঠিক আছে এইফালে চবেই আহি গ'ল চাইছে নে ৰং দিবৰ কাৰণে ৰং দিব মোক আৰু এতিয়া কি কৰিব পাতি দিব লাগিব নতুন বছৰ শুভেচ্ছা থাকিল ফাগুৱা বুলি দিয়া মোকো দিয়া একো নাই নহয় একো নহয় দিব লাগে নেকি লোৱা পুৰা ধুনীয়া লাগিছে এতিয়া চাবৰ কাৰণে দেই এইফালে 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 উপভোগ কৰিছো আৰু ৰাইজৰ লগতে এইটো হ'ল গেন্দি ধুনীয়া জিলিকনি লৈ আহিছে ৰং খেলিব নেখেলা নহয় কিন্তু মানে বেলেগ ব্যৱহাৰ নকৰিব ধৰ ৰঙে খেলিব লাগে বেলেগ কিবা যদি ইউজ কৰে তো আপোনালোকৰ স্কিনৰ প্ৰব্লেম আহিব দেখুৱাই দিয়া সেইটো কাৰণে মানে ৰং খেলিব ইমান জোৰৰ মতে নেখেলিব যে বেলেগ বস্তু কিবা ঘঁহি দিব সেই তেনেকুৱা ভালকৈ খেলিব আপোনালোকে ঠিক আছে সেইটোৱে কৈছোঁ ৰং হৈ গ'ল ইমানটোৱেই সমাপ্ত ঠিক আছে আহক হেপী হোলি ভাই হেপী হোলি কেনেকুৱা গৈছে হোলি ভালে গৈছে মজা 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 বৰ ধুনীয়া লাগিছে দেই তোমাক চাব একো নাই একো নাই হোলিটো চবকে ভাল লাগে চাবলৈ এইটো চাইছো নাই ৰং ঘঁহি দিওঁ হেপী হোলি হেপী হোলি হেপী হোলি দিয়া মোক দিয়া হেপী হোলি হেপা হেপী হেপা হেপী হেপা হেপী অলপ ৰং চং খেলি ফূৰ্তি কৰিলোঁ এতিয়া ঘৰলৈ গৈ আছোঁ ব'লক যাওঁগৈ ভিডিঅ'টো চাই থাকিব ঠিক আছে
ছাবস্ক্ৰাইব নতুনকৈ চাই আছে যদি ছাবস্ক্ৰাইব কৰি থ'ব, কাষতে থকা বেল আইকনটো ক্লিক কৰি থ'ব, যাতে নতুন নতুন ভিডিঅ' আহিলে আপোনালোকে নটিফিকেশ্যনটো আপোনালোকে পাব শীঘ্ৰে। তো ঠিক আছে, আপোনালোকক দেখুৱাব চেষ্টা কৰিম। এইটো দোলাখৰীয়া ৰাস্তা হয়, দোলাখৰীয়া ৰাস্তাৰ মাজত আমি খেলি আছোঁ। এইফালে মানে ঘৰ আছে চাইডে চাইডে পুৰা। হেপী হলি, হেপী হলি। ঘঁহা ঘঁহা ভালকৈ ঘঁহি দিয়া দেই, ঘঁহিবই দিগদাৰ হৈ যায়। হ'ল হোলী খেলিলোঁ আৰু হোলী খেলি আহিলোঁ, এতিয়া ঘৰত আছোঁ আৰু অলপ পাছত যামগৈ। বৰজান বুলি কয় জেগাটোৰ নাম, আৰু বৰজানত আপোনালোকক দেখুৱাব চেষ্টা কৰিম অলপ। আৰু যেনেকুৱা হৈ গৈছিলোঁ তেনেকুৱা মানে হৈ আৰু ঘূৰি অহা নাই, পূৰা হালত বেলেগ হৈ গৈছে। আৰু মূৰ চুৰ বিষাব অকণমান, মানে ধুই মেলি আৰু চপা তপা অকণমান হৈ ল'ম আৰু একেদাই হ'ম আৰু তাত যামগৈ। এইবাৰ মানে হোলী খেলিব নাযাওঁ, অলপ আপোনালোকক দেখুৱাব যামগৈ বৰজানলৈকে। আৰু মানে এতিয়া ভাত চাত খাই লওঁ অলপ চপা হৈ পেলানি, তাৰপিছত দেখুৱাম আপোনালোকক, চাব। ঠিক আছে, চাই থাকিব ভিডিঅ'টো, ভাল লাগিব। খানা চানা খালোঁ, খানা চানা খাই আকৌ ৰং লগাই দিলে নহয়, কি কৰিম বাৰু। ৰং খেলটো ৰং লগাবই, উপায় নাই আৰু, খেলিবতো লাগিবই। তো এতিয়া ভাত চাত খালোঁ আৰু ৰং লগাই দিলে, একো নাই দিয়ক, তেনেকুৱা আৰু ৰং খেলি গৈ থাকিম আৰু নেকি। আজি যেনেকাই যি কৰিম, য'ত যাম যি নাই আপোনালোকক দেখুৱাই থাকিম, আপোনালোকে চাই থাকিব। ঠিক আছে। অঁ গাইছে, এইফালে ছোৱালী কেইটামান গৈ আছে, সিহঁতক হোলী ঘঁহিম নেকি। ৰ সিহঁতক মই ক'ম এতিয়া দেই, লেটছ প্লে হেপী হোলী। এই হেপী হোলী, হেপী হোলী। ৰ'বা 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 ৰ'বা, মানুহ মৰিছে। তহঁতি এইফালে কিয় যাব লাগে? অলপ 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 এনেই নকবি দেই, এইবোৰ ৰং হাতত এইবোৰ ৰং কিয় লৈছা? সঁচাকে নেকি? ইয়াকতো ঘঁহিমেই, ডাইৰেক্ট ঘঁহিম। মোক চিনি পাইছো নাই? হে এই মাত্ৰ পাইছেই। ছোৱালীবোৰ বৰ খাতৰা ছোৱালীও, ইহঁতক এনেই মজা কৰিছিলোঁ, ইহঁতকতো নঘঁহো, গম পাইছেন। ইহঁতি বৰ বেয়া ছোৱালী হয়, মানে খাতৰা। এহেনি মানে বেছিয়ে কৰি দেখুৱাইছোঁ মোবাইলত চাই পেলানি, গম পাইছে নাই? হে ইনচাল্ট কৰিছে তহঁতক। বৰজানত তহঁতি বৰজানলৈ আছোন, তহঁতক মই কেনেকৈ ঘঁহিম তই গোটেইবোৰ ধৰি তোক দিম তহঁতক দিম পাইছে লগৰ এটাক, ফ্ৰেণ্ড তোৰ, তাক হোলী দিছে অলপ, সিও দিব। দে দে ইয়াক একদম গোটেই লগাই দেচোন, ই চপা হৈ আছে ধুনীয়াকৈ। হৈ গ'ল নে? মজা মজা। এই পোৱালীক দে অকণ, দে পোৱালীক দে 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 দি দে ফিল্ডৰ মাজত বহি দিছোঁ মই আৰু জ্যোতি ভাই। জ্যোতি ভাই কেনেকুৱা লাগে খেলি? ৰং ভালে লাগিছে, পুৰা খেলি একদম চকু তকু কেনেকৈ লাগি গৈছে। বিষাই গৈছে, মোৰ বিষাই গৈছে। টুপি লগাই আছিলোঁ মই, টুপি খুলি দিলোঁ। এতিয়া ৰ'দটো বহুত বেছি। আপোনালোকে কমেণ্ট কৰি জনাব হোলীটো কেনেকৈ লাগিছে, আৰু আপোনালোকে হোলী খেলিলে নে নাই, ক'ত খেলিলে, ঘৰ ক'ত, এনেই কমেণ্ট এটা কৰি দিব আৰু দেই। হোলী বছৰ মূৰতো এদিন আহে, কালিতো শেষেই হ'ব, আজিহে। সেইটো কাৰণে যিমান পাৰে এই দেখুৱাইছোঁ, ৰ'ব খেল এটা দেখুৱাইছোঁ। এই কলগছটো উঠিলে ওপৰত কিবা আছে, পইচা আছে গাইছ। তাত এই ওপৰত উঠি মানে পাই গ'লে যে ওপৰত উঠি পইচাটো ল'ব পৰা যায় মানে। চাইছেনে আপোনালোকে? সেইটো পইচা আছে, কিমান আছে জানো তাত, এখনে কিমান আৰু কিবা কিবি সোমা আছে। এই ল'ৰাটো বহুত ওপৰলৈকে উঠি গৈছে কিন্তু ক'বলগীয়া। আৰু কোনোবাই ইয়াত প্ৰতিযোগিতাত চামিল হ'ব পৰা যায়। এই ল'ৰাটো এতিয়ালৈকে হাৰ মনা নাই কিন্তু দেই, উঠি পেলানি আৰু অকণমান বা এইফালে পূৰা খেল ধেমালিৰ নিচিনা গোটেই পাতি দিছে, ধুনীয়াকৈ খেলি আছে। আছে চাই থাকক। উঠিবই নোৱাৰিছে, পৰি গ'ল নোৱাৰে আৰু বেলেগ উঠিব নেকি এতিয়া? মজা আমাৰ ৰাজভাই ভালকৈ কেমেৰাটো কৰ আকৌ, মূৰটো তল কৰ। লগাই নাই এতিয়ালৈকে, মূৰত নালাগে। মই মিলাম হ'ব নালাগে, এনেকুৱা খেলে। মোৰ এটা হাতত ৰংটো আছে কাৰণেহে, গম পোৱা নাই।
চেহেৰাটো ভালকে দেখুৱাই দে ধুনীয়াকে হাঁহি দে বৰজানত এইটো আপোনালোকে চাই পাইছে ইয়াত টেকেলি ভঙা খেলটো আৰম্ভ ষ্টাৰ্টটো হৈ গ'ল সেইটো টেকেলি ভাঙিবৰ কাৰণে উঠিছে আৰু টেকেলি ভাঙিব এতিয়া প্ৰাইজ আছে আপোনাৰ 702 টকা যোনে এইটো প্ৰাইজ ধৰ জিকিব পাৰে কি কৰিব গম নাপাওঁ কিন্তু যোনে পাৰিব সিয়ে এতিয়া জিকিব পাৰে আৰু দেই গঠন কৰি পেলাই উঠিছে চবেই কি হয় জিকিব পাৰে নে হাৰি যায় সেইটো উঠিছে আৰু ওপৰত পানী দি দিছে সবে ৰাইজে চাই আছে কি কৰে বা চাওক আপোনালোকে ওচৰত আহিব চেষ্টা কৰিছোঁ আৰু ওচৰৰ পৰা আপোনালোকক দেখুৱাম অলপ পৰি গ'ল আৰু উঠিব কি হয় বা এতিয়া চেষ্টা কৰিছিলে কিন্তু উঠিব নোৱাৰিলে পৰি গ'ল আৰু এইবাৰ উঠিব চেষ্টা কৰিছে আৰু চাওক আপোনালোকে 710 টকা আছে ওপৰত আপোনালোকে যদি ইয়াত মানে যোনে ভাঙিব ইয়ে 700 পাব 2 টকা ভিন্দু এইটো ভিডিঅ' কৰি আছোঁ যোনে লাভ কৰিব ইয়ে পইচাটো পাব 702 টকা ইয়াত দিছে ওপৰত টেকেলি ওপৰত পৰি গ'ল উঠিছে কি কৰে এতিয়া উঠিব পাৰে নে নাই এনেইতো পাৰিব লাগে চেষ্টা কৰিলেতো চবেই পাৰে নহয় জানো এতিয়ালৈকে গেমটো মানে কোনোৱে জিকিব পৰা নাই এইটো চাই আমনি লাগি গ'ল এতিয়া মানে বৰ্তমান মই ঘৰলৈ যাওঁ আৰু ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ লগতে ছাবস্ক্ৰাইব কৰি থ'ব কাষতে থকা বেল আইকনটো ক্লিক কৰি থ'ব যাতে নতুন ভিডিঅ' আহিলে আপোনালোকে পাব ঠিক আছে ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ ভাল লাগিলে লাইক কৰি দিব আৰু শ্বেয়াৰ কৰি দিব ঠিক আছে আৰু ছাবস্ক্ৰাইব কৰি দিব প্লিজ ছাবস্ক্ৰাইব কৰি দিব বাই বাই ভাল ভিডিঅ' লৈ আহিম আৰু বাই